নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এটি ব্লগ বনাবলৈ লৈছোঁ। মই আজি এঠাইলৈ ফুৰিবলৈ যাম। ঘৰৰ নিচেই কাষতে চিয়াং নৈ কাষে কাষে খুব ধুনীয়া প্ৰকৃতি মাজত সোমাই পৰিম আজি। খুব ভাল লাগিব, খুব গৰম পৰিছে। সেই গতিকে ভাবিলোঁ অকণমান ফুৰি আহোঁ। মোৰ লগতে মোৰ মামীহঁত যাব, ভণ্টি যাব, আমি সকলোৱে এপাক ফুৰি আহোঁ। আৰু আপোনালোকে চাগে নিশ্চয় শুনিছে ধেমাজিৰ জোনাইৰ পবা বনাঞ্চলৰ বিষয়ে। আজি পবা বনাঞ্চল মনোমোহা দৃশ্যত আপ্লুত হ'মগৈ। খুব গৰম দিন, খুব ধুনীয়া ঠাই, বহুত দিন হ'ল নাই যোৱা, তাকে ভাবিলোঁ গৈ আহোঁগৈ বুলি। তেন্তে বেছি দেৰি নকৰোঁ ন, আপোনালোককো দেখাব লাগিব নহয়। তেন্তে যাওঁ আৰু বোলো। পবা বনাঞ্চলৰ মুঠ মাটিকালি হৈছে 10,221 হেক্টৰ। জৈৱ বৈচিত্ৰ্যৰে সমৃদ্ধিশালী বৰ্ষাৰণ্য। ইয়াত বিভিন্ন প্ৰজাতিৰ চৰাই আৰু বহুতো জীৱ জন্তু পোৱা যায়। স্থায়ী লোকৰ লগতে ইয়াত বহুতো পৰ্যটক আহে প্ৰাকৃতিক মনোমোহা দৃশ্য উপভোগ কৰিবলৈ। লগতে আজি আমিও যাওঁচোন বলক, উপভোগ কৰোঁগৈ। আহি আমি মূল ঠাইডোখৰ পালোহি। এতিয়া আপোনালোকক দেখুৱাইছোঁ। নৈখন পামগৈ আৰু বেছি দূৰ নাই, আৰু অকণমান গ'লেই মানে আমি নৈখন পামগৈ। আপোনালোককো দেখুৱাইছোঁ বলক তেন্তে। এয়া আমি ইয়াত পালোহি। এইখন চিয়াং নদী, একে কাষতে লাগি আছে পবা ৰিজাৰ্ভৰ। চাৰিওফালে মানুহে মানুহ। গৰম দিন, তাতে খুব ৰ'দ হৈছে। ইয়াত ধুনীয়াকৈ বতাহ, নদীৰ বতাহ, গছ গছনিৰ বতাহ, চাৰিওফালে মানুহেই মানুহ। কি সুন্দৰ পৰিৱেশ। কি সুন্দৰ পৰিৱেশ চাওকচোন। আমাৰ লগত অহা এইকেইজনী গৈ আছে, মামী দুজনী, এজনী ভণ্টিও ব্লগ বনাই আছে। চাৰিওফালে গছ এইবোৰ মানুহ। নৈখনলৈ আহি নাও নুঠিলে জানো ভাল লাগিব। নাওখন ইমান কাষতে লাগি আছে নহয়নে? তাকে ভয়কৈ অকণমান উঠিলোঁ নাওখনত। অকণমান পানী চুলোঁ, পানীখিনি বৰ ঠাণ্ডা, বহুত ভাল লাগিলে পানীখিনি। আৰু বাৰিষা, সেই গতিকে পানীবোৰ অকণমান ঘোলা হৈ আছে। বাৰিষা দিন আৰু এতিয়া পূৰা পানীখিনি মানে গা ধুম বুলি ভাবিছিলোঁ, গা ধুব নোৱাৰিলোঁ, পূৰা ঘোলা হৈ আছে পানীখিনি। এনেদৰে আমি আৰু আগলৈ ভিতৰলৈ সোমাই গৈছোঁ। চাৰিওফালে দেখিছেনে জংঘলে জংঘল। ইয়াত আকৌ বহুত কিবা কিবি ওলাই দেই, ভয়কৈ অকণমান গৈছোঁ। জংঘল যে বাঘ ভালুকৰ পৰা ধৰি চব আছে ইয়াত। আমাৰ জোনাই পবা ফৰেষ্ট শুনিছেই চাগে নহয় আপোনালোকে। যোনে নাই দেখা, কোনোবাই চাগে শুনিছে, নেদেখাবোৰে এতিয়া চাই ল'ব পাৰিব মোৰ ব্লগটো কিবাতে। এইবোৰ জংঘলে জংঘল। আৰু আগলৈ গৈ আছোঁ, দেখিছে নহয় কিমান ঘন জংঘল। বহু মানে কি আৰু বছৰৰ পাছত আহিছোঁ, বহুত দিন হ'ল অহাই নাই ইফালে। মই আহিছোঁ যেতিয়া আপোনালোককো দেখুৱাইছোঁ। অকলে চালে কিবা শুনো। আপোনালোকে কিবা চফা কৰি আছে মানে? অঁ, তেখেতলোকে চফা কৰি আছে। কিছুমানে এইবোৰ কিবা কিবি খাই য'তে ত'তে পেলাই যায়। অঁ, জাবৰ জোঁথৰ। সেয়ে ঠিকে কৰিছে আপোনালোকে। ঠিকে আছে, ভাল কাম কৰিছে।
এয়া নৈ কিনাৰে কিনাৰে গৈ আছোঁ আমি চিয়াং নদীৰ পাৰে পাৰে এইখন এখন নাও ইপাৰলৈ যাবলৈ মানুহ বহি আছে এয়া নাওখনৰ কিনাৰত বহিলে আপোনালোকে ইপাৰলৈ যাবনে কিমান মিনিট লাগে ইয়াৰ পৰা তাৰলৈ যাবলৈ এইফালৰ পৰা পাৰ হৈ আপোনালোকে ক'লৈ গৈছিলে আপোনালোকে বজাৰ চজাৰ কৰিবলৈ তালৈ যাবলগীয়া হয় কষ্টও হয় ন অলপ এয়া দেখিছে নহয় ইপাৰলৈ নৈ পাৰ হৈ মেলি ইফাললৈ বজাৰ কৰিবলৈকে যাবলৈ হয় সদায় এখন চিয়াং নদীখন এই নাওৰে পাৰ হৈ যাবলগীয়া হয় এয়া তেখেতলোকে বজাৰ চজাৰ কৰি এইবোৰ চাউল তাউল কিবা কিবি চব্জি বজাৰ কৰি আহিছে আমি এতিয়া খাই লওঁ কিবা কিবি খোৱা বস্তু অলপ আনিছিলোঁ এতিয়া ধুনীয়াকৈ বহি খাই লওঁ দেই এইয়া খাই লওঁ এইখিনিতে মই এটি কথা কওঁ অৰণ্যখন থাকিলেহে জীৱ জন্তু থাকিব নহয়নে পবাত থাকিলেহে জোনাইখন থাকিব আৰু ধেমাজি লগতে জিলিকি উঠিব সকলোৱে পবা বনাঞ্চলখন সংৰক্ষিত সুৰক্ষিত কৰি ৰাখে যেন সকলোৰে ইয়াৰ দায়িত্ব তেতিয়াহ'লেহে এদিন নহয় এদিন বিশ্ব দৰবাৰত পবা বনাঞ্চল জিলিকি উঠিব থকা আমি বহুত টাইম হ'ল সেয়ে ভাবিলোঁ ঘৰলৈ যাওঁ আৰু ঘৰলৈ যাবলৈ ওলালোঁ আমি ঘৰলৈ উভতি আহিছোঁ আৰু এইখন দেখিছেনে এইখনেই পবা বনাঞ্চলৰ ফৰেষ্ট অফিচ আপোনালোকে এইফালৰ পৰা গ'লে আপোনালোকে লেফ্ট ছাইডে পাব আৰু এয়া ইমান ধুনীয়া ধুনীয়া দেখিছেনে সেউজীয়া সেউজীয়া চাৰিওফালে সেউজীয়া সেউজীয়া কিমান যে ভাল লাগে আহিবচোন আপোনালোকে এদিন আৰু ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ বৰ বেছি দীঘল নকৰোঁ আপোনালোকে চাইও আমনি পাব নহয়নে আজিলৈ ইমানতে সামৰিছোঁ আৰু প্ৰিয় বন্ধু বান্ধৱীসকল যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু দেই ধন্যবাদ